এইটো আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহখিনি এইকাৰণে আকৃষ্ট হৈছে যোৱা 5টা বছৰ তাৰমানে বিজেপিৰ মানে লগত UPPৰ যিটো এলায়েন্স আছিল ভাৰতীয় জনতা পাৰ্টি যথেষ্ট তাৰমানে উন্নয়নমূলক কাম কাজ কৰিছে মানুহখিনিৰ লগত তাৰমানে এটা সমিল মিল মানে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত তাৰমানে সমন্বয় ৰক্ষা কৰি আছে আৰু যোৱা আগৰ কাৰ্যকাল বিলাকত মানে এই BTC পৰিষদীয় নিৰ্বাচন বিলাকৰ পিছত বহুত অপ্ৰীতিকৰ মানে কিছুমান ঘটনা হৈছিল আমাৰ ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছৰে পৰা এই যোৱা 5টা বছৰ যিটো তাৰমানে ভাৰতীয় জনতা পাৰ্টিয়ে একেলগে মানে চৰকাৰৰ কাৰ্যকাল অতিবাহিত হৈ গ'ল প্ৰতিটো জনজাতি জনগোষ্ঠীৰ মাজত তাৰমানে এটা সমিল মিলত তাৰমানে পাৰ কৰি লৈ গৈছে আৰু বিভিন্ন উন্নয়নমূলক কাম কাজত প্ৰতিটো জনগোষ্ঠীৰ লগত মানে সমন্বয় ৰক্ষা কৰি কাম কৰি গৈছে বুলি আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ প্ৰতিটো সম্প্ৰদায়ৰ মানুহখিনি আমাৰ এই দলত মানে আগবাঢ়ি আহিছে আজি আমাৰ ইয়াতে মোটামুটি প্ৰায় 40 জনমান মানে উইলিংলি তাৰমানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে আহি আমাৰ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে আৰু দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু যোৱা BPFৰ কাৰ্যকালত এই গাঁৱত তাৰমানে 17 বছৰ কাৰ্যকালৰ পিছতো তাৰমানে গাঁৱত উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত একদম অৱহেলিত হৈছিল গাঁৱত একদম অনুন্নত হৈ আছে আৰু বিজেপিৰ প্ৰতি কামৰ আগ্ৰহী হৈ আজি আমাৰ বড়ো সম্প্ৰদায়ৰ আমাৰ মহিলা মানুহখিনি এই আমাৰ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছে তেওঁলোকে বেলেগ দলৰ আছিল নেকি কিছুমানে BPF দলৰ আছিল UPPL দলৰ কিছুমান আছিল আকৌ কিছুমান পাৰ্টি নকৰাও কিছুমান মানুহ আছিল তেওঁলোকে গোটেইখিনি তাৰমানে মিলি আমাৰ মাজত প্ৰায় 40 জনমান মহিলা মানুহ আমাৰ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছে এতিয়ালৈকে কোনোদিনো পাৰ্টিত তাৰমানে যোগদান কৰাই নাছিলোঁ আজি আমি ওলাবলগীয়া বাধ্যতা হৈছোঁ যিহেতু আমি যেন গাঁৱৰ উন্নতিৰ কাৰণে আমি ওলাবলগীয়া হ'ল আজি যেন আমাৰ গাঁৱৰ উন্নতিটো হয় সেইকাৰণে আমি আজি বিজেপিত যোগদান কৰিলোঁ আগতে কি উন্নয়ন হোৱা নাছিল নাই আগতেতো আমি আজি কি কয় BPF 15 বছৰ হৈ গ'ল UPPL 5 বছৰ হৈ গ'ল 20 বছৰতো আমি আজিলৈকে লাইব্ৰেৰীটো পোৱা নাই আমি উন্নয়নটো এনেতো ইমান উন্নতি হোৱা নাই এনে কিছুমানে ঘৰ পাইছে সেইখিনিয়ে আমাকতো তাৰমানে আমি তাৰমানে ঘৰৰ কাৰণে আশা নকৰোঁ যেন আমাক তাৰমানে গাঁৱৰ লাইব্ৰেৰীটো যেন হয় উন্নতি হয় সেইটোৱে